morning dosto, welcome back to my YouTube channel. আজি ভিডিওটো বনাৰ কাৰণটো এইটো হৈছে যে অসমীয়া এখন ছবি কিয় চাব নালাগে বা কিয় চাব লাগে তাৰ ওপৰত অলপ কথা পাতিম কাৰণ এটো অসমত ইমানেই যে বিতৰ্কিত হৈ পৰিছে এখন সিনেমা চোৱাৰ ওপৰত বা নোচোৱাৰ ওপৰত এটা ওপৰত অলপ কথা পাতিবলৈ আহিছো মোৰ মতে মই ভাবো কোনো এখন অসমীয়া ছবি যেতিয়া প্ৰস্তুত কৰা হয় সেই ছবিখন চোৱাটোৰ আমাৰ কৰ্তব্য বুলি ভাবো কাৰণ সেই ছবিখনৰ লগত জড়িত সকলো কৰ্মকৰ্তা সকলো মানুহ যিমানখিনি কষ্ট যিখিনি কৰি থাকে সেইখিনি আমি যেতিয়া গৈ হলত সিনেমাখন চাম বা আমি উপভোগ কৰিম সিনেমাখন তেতিয়া সিহঁতৰ কষ্ট সাফল্য পোৱা যেন লাগে কিন্তু এজন ব্যক্তিগত মানুহৰ ভুলৰ বাবে যে সিনেমাখন চাবলৈ নালাগে যে সিনেমাখনৰ ওপৰত বিতৰ্কিত হৈ পৰিব লাগে সকলো সিনেমাখন চালে তেওঁ অলপ পইচা পাব বা হেতু নহয় কোনো এজন প্ৰডিউচাৰে যেতিয়া এখন ছবি বনায় সেই ছবিখন যদি ভাল চলে বা কিবা এটা ইনকাম হয় তেতিয়া হলে তেওঁ নেক্সট আৰু এখন ছবি বনাবলৈ ৰেডি হ'ব পাৰে তেওঁ আৰু এখন ছবি বনাবলৈ আগ্ৰহী হ'ব তেতিয়া আমাৰ যিখিনি নিবনুৱাৰ অৱস্থা যিখিনি নিবনুৱাৰ পৰিস্থিতি হয় নিবনুৱাখিনি য'ত যেনেকৈ এখন ছবিত কাম কৰিবলৈ অকল প্ৰডিউচাৰজন বা এক্টৰজনৰ কাম নাথাকে তাত বহুতৰ মানুহৰ আৰু বহুতৰ কৰ্মকৰ্তা কাম থাকে যিখিনি কামৰ বাবে এখন চিনেমা প্ৰস্তুত হোৱাত বহুত সহযোগিতা আগবঢ়ায় সকলো অকল এজন এক্টৰ বা এজন হিৰো হিৰোইনীয়ে এখন চিনেমা বনোৱাত বা এজন প্ৰডিউচাৰ পইচা লগাই দিলে এখন চিনেমা হৈ নাযায় সেই চিনেমাখনত যিমানখিনি মানুহে কষ্ট কৰে যিখিনি মানুহে বেকগ্ৰাউণ্ডটো চায় এটা মানুহৰ বহুত কিছু মূল্য থাকে যদিহে এজন ব্যক্তিগত মানুহৰ কিছু ভুলৰ কাৰণে এজন ব্যক্তিগত মানুহৰ কিছু বাক্যৰ বাবে আমি এনে কিছুমান কৰোঁ যে চিনেমাখন বেন কৰক যে চিনেমাখন নাচাম তাৰ ক্ষতিগ্ৰস্ত মই ভাবোঁ তাৰ ক্ষতিগ্ৰস্ত হ'ব আমাৰ যিখিনি নিবনুৱা যিখিনিয়ে এইবিলাক কাম কৰি যেনে এখন ছবি প্ৰডাকশ্যন হাউচৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰিছে যেনেকৈ ডেইলি হাজিৰা কৰে জানেই অসমত বহুতো নিবনুৱা আছে যেনে আমিয়ে থাকোঁ হায়দৰাবাদত কাম কৰোঁ পাওঁ কিবা এটা তাত তেনেদৰেই তেওঁলোকেও এটা প্ৰডিউচাৰ লগত এটা প্ৰডাকশ্যন হাউচৰ লগত কাম কৰি যিখিনি ইনকাম হয় সেই ইনকামেতো তেওঁলোকে ঘৰ চলাব লাগে সেইটো কাৰণে মই ভাবোঁ যে যিখিনি মানুহে যি কাম কৰক তেওঁলোকে যাতে আকৌ কাম পায় আকৌ এখন চিনেমা বনাবলৈ এজন প্ৰডিউচাৰ এজন ডাইৰেক্টৰ আগ্ৰহী হৈ আহে তেওঁলোকে বাৰে বাৰে কাম পায় নিবনুৱা অৱস্থাটো আমাৰ এদায় হয় সেইটোৱেই আমাৰ মেইন লক্ষ্য কোনো এটা বিতৰ্কিত কৰিলে তেওঁক বেয়া পালে আপুনি বিতৰ্কিত কৰিলে কোনো কথা নাই এনেদৰে আজি এই ৰাঘৱ ফিল্মখনৰ ওপৰত আপোনালোকে যিদৰে বিতৰ্কিত কৰি ৰাঘৱ ফিল্মখন বেন কৰিব কাইলৈ পৰহিলে আৰু এই ৰাঘৱখন বনোৱাৰ পিছত আৰু এজন বেলেগ প্ৰডিউচাৰে আৰু এজন ডাইৰেক্টৰে ভাবিব ৰাঘৱখন নচলিলে এখন চিনেমা বনাবলৈ 10 বাৰ ভাবিব যদিহে অসমীয়া ফিল্ম অসমীয়া ছবিখন বাৰে বাৰে ব্লকবাষ্টাৰ হয় হিট হয় যিমানখিনি খৰচ কৰে তাতকৈ বেছি টকা উৎপন্ন হয় তেতিয়াহ'লেতো চব মানুহ যিমানখিনি মানুহৰ পাছ পইচা আছে কিবা আছে তেওঁলোকে ফিল্মত ইউজ কৰিবলৈ ওলাই আহিব তেওঁ বিজনেছ কৰি এৰি ফিল্মত ইউজ কৰিবলৈ ওলাই আহিব সেই ক্ষেত্ৰত লাভটো হ'ব যিখিনিয়ে প্ৰডাকশ্যন হাউচৰ লগত কাম কৰে যিখিনি মানুহে সেইবিলাক কাম কৰি জীৱন নিৰ্বাহ কৰিছে তেওঁলোকৰ লাভ হ'ব আৰু ফিল্মখন বিতৰ্কিত কৰি কোনো লাভ নাই মোৰ মতে চাব লাগে কাৰণ তেওঁ যি এজন ব্যক্তিগত তেওঁ ভুল আছে সেইটো ব্যক্তিগত ভুল কৰি থৈছে সেইটো বেলেগ এটা পাৰ্ট কিন্তু সেইটো প্ৰতিশোধ যাতে অকল তেওঁ যিজন হিৰো বা এক্টৰ তেওঁৰ কাৰণে প্ৰতিশোধ লয় চিনেমাখনৰ প্ৰডিউচাৰ পৰা ধৰি তেওঁৱে সকলো মই সেইটো জানো তেওঁ প্ৰডিউচাৰ তেওঁ ডাইৰেক্টৰ হয় সকলো জানো কিন্তু তাত যে কাম কৰা সকলো লোকসকলৰ কাৰণে আপোনালোকে এবাৰ ভাবে ৰাঘৱ চিনেমাখন চাই আৰু মই এইটো কথা আপোনালোকক কওঁ যে মই ৰাঘৱ চিনেমাখনৰ কোনো প্ৰমোশ্যন কৰা নাই
সেইটো ভুল নাভাবিব। মই ৰাঘৱ চিনেমাৰ প্ৰমোশ্যন কৰা নাই, কাৰণ আমাৰ কোনো নহয়ও প্ৰমোশ্যন কৰিবলৈ, কাৰণ নিবনুৱা কি, মানুহৰ হাজিৰা কৰি খোৱা কষ্ট কি, সেইটো কথা বহুত ভালকৈ বুজি পাওঁ। আৰু সেইকাৰণে এজন মানুহে যেতিয়া এটা কাম কৰি থকা অৱস্থাত সেই কামটো নাইকিয়া হৈ যায়, মানুহৰ কি টেনশ্যন বা কি চিন্তা হয়, সেইটো কথা এজন কাম কৰি খোৱা ল'ৰাৰ বাহিৰে আৰু বেলেগে কোনো বুজি নাপাব চাগে। সেইকাৰণে মই এইখিনি কথা ক'লোঁ। কিন্তু ভিডিঅ'টো বিতৰ্কিত নকৰিব, ভাল দিশে চাওক, ভাল দিশে চাওক। যদি এটা প্ৰডাকশ্যন হাউচ বন্ধ হয় বা এটা প্ৰডাকশ্যন হাউচৰ কাম কৰিবলৈ মন নকৰে, তেন্তে লোকচান কাম তেওঁ নহয়, তেওঁ আগতীয়াকৈ পইচা আছে, তেওঁ সেইকাৰণেতো প্ৰডাকশ্যন কৰিবলৈ আহিছে কিবা এটা, তেওঁ পইচা আছে, তেওঁ লোকচান নহয়। তাত যিখিনি কাম কৰা মানুহ, সেই প্ৰডাকশ্যন হাউচত যিখিনি মানুহে কাম কৰি টকা ঘটি আছে, তেওঁলোকৰ প্ৰব্লেম হ'ব। ঠিক আছে, এইখিনি কথা ক'বলৈ মই আজি আহিলোঁ। কোনো বিতৰ্কিত কৰিবৰ বাবে মই অহা নাই। আপোনালোকে বিতৰ্কিত নকৰিব, কথাবিলাক ভালদৰে ভাবি চিন্তি চাব। আৰু অসমীয়া ফিল্ম, মই ৰাঘৱ বুলি কোৱা নাই, অসমীয়া ফিল্ম যেতিয়া কোনো এজন প্ৰডিউচাৰে, কোনো এজন ডাইৰেক্টৰে বনায়, অসমীয়া ফিল্ম আগ্ৰহেৰে চাব। কাৰণ আমি 250-200 টকা বহুত বেলেগ কামত খৰচ কৰোঁ, কিন্তু এইখিনি কামত নকৰোঁ। সেইটো কাৰণে কৈছোঁ, আগ্ৰহেৰে অসমীয়া চিনেমা চাব। চাই আমাৰ অসমীয়া চিনেমা যাতে সকলো দিশতকৈ আগবাঢ়ে, তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে সঁহাৰি দিব বুলি মই কামনা কৰিছোঁ। এই ভিডিঅ'টো যদি আপোনালোকে ভাল পায়, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনে কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম। বাই বাই।